নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ গোলাপ জামুনৰ ৰেচিপি এটা। গোলাপ জামুনৰ ৰেচিপিটো ল'বলৈ আমি প্ৰথমে লৈছোঁ গোলাপ জামুনৰ এটা পেকেট। এইটো বজাৰত কিনিবলৈ পোৱা যায়। আৰু আমুল লিকুইড গাখীৰ আৰু এটা ঘি লৈছোঁ মনোৰামা আৰু পানী অলপ লৈছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। গোলাপ জামুনৰ পেকেটত থকা গোটেইবিলাকে লৈছোঁ, কিয়নো ইয়াত গোলাপ জামুনটো অকল 20টা গোলাপ জামুনে বনাব পাৰি। আপোনালোকে গোলাপ জামুনটো একেবাৰে দি নিদিলেও পাউডাৰটো লাহে লাহে দি যাব। আপোনালোকে গাখীৰ ইউজ কৰিব লাগিব। গাখীৰ মই নিজৰ আন্দাজমতে লৈছোঁ। আপোনালোকেও নিজৰ আন্দাজমতে কিমান পৰিমাণত দিয়ে সেইটো ভালদৰে চাই ল'ব। এতিয়া আমি এখন চামুচেৰে গোলাপ জামুন মিক্স পাউডাৰটো আৰু লিকুইড গাখীৰটো মিক্স কৰি লৈছোঁ। এনেকৈ আপোনালোকে হাতেৰেও মিক্স কৰিব পাৰে, কিন্তু ছফ্ট হ'বলৈ হ'লে আপোনালোকে চামুচ প্ৰথমে ইউজ কৰিব, তেতিয়া গোলাপ জামুনটো আমি বনাবলৈ অলপ ভাল হ'ব। মই এতিয়া ঘি অকণমান দিছোঁ, যাতে এইটো আমি মিক্স কৰোঁতে বস্তুটো টান হৈ নাযায়, ছফ্ট হ'ব। সেইকাৰণে আপোনালোকে ঘি কম পৰিমাণে দিব পাৰে বা বেছি আপোনালোকৰ পৰিমাণটোৰ ওপৰত নিৰ্ভৰ কৰি ঘি দিব পাৰে। দেখিছেনে মই ইমান ধুনীয়াকৈ এই ড'টো বনালোঁ। আপোনালোকে ধুনীয়াকৈ মিক্স কৰি গোটেইবিলাক এনেকৈ প্ৰায় আধা ঘণ্টা নাথাকিলেও 15 মিনিটমান এনেকৈ ঢাকি থ'ব, যাতে বস্তুটো ভালদৰে মিক্স হৈ যায়। এতিয়া আমি কি কৰিম, এই ড'টো হোৱাৰ পিছত আমি সৰু সৰু কিছুমান লাড্ডু কৰিব লাগিব। এতিয়া মই এটা দেখাই দিছোঁ আপোনালোকক কেনেকৈ কৰিব লাগে। এনেকৈ সৰু সৰুকৈ মই প্ৰায় গোটেইবিলাক বনাই ল'ম। মোৰ লাড্ডুবোৰ বনাই হৈ গৈছে। এতিয়া আপোনালোকে চাব মই কেনেকৈ ফ্ৰাই কৰিলোঁ। মই এখন কেৰাহীত ৰিফাইন অলপ যিমান মোৰ দৰকাৰ হয় বা আপোনালোকে যিমান পৰিমাণে বিচাৰে সিমানখিনি দি ল'ব পাৰে। এতিয়া মই এই চেনি দেখিছে নহয়, এই চেনি মই 1 কাপ লৈছোঁ চাহ খোৱা কাপেৰে। এতিয়া আমি কেৰাহীত লাড্ডুবিলাক এটা এটাকৈ দি যাম আৰু ৰঙচুৱা নোহোৱালৈকে আমি অলপ ফ্ৰাই কৰি ল'ব লাগিব। প্ৰায় লালমোহনখিনি হৈয়ে গৈছে। এতিয়া ৰঙচুৱা হ'লত মই কি কৰিলোঁ, এটা পাত্ৰত থৈ ল'ব লাগিব বা আপোনালোকে প্লেট এখনতো প্ৰথমে থৈ ল'ব লাগিব। ইয়াৰ পাছত মই গৰম কৰিছোঁ এটা চচপেনত পানী আধা গিলাচ লৈছোঁ আৰু পানী জোখতকৈ চেনি পৰিমাণটো অলপ সৰহকৈ লৈছোঁ।
মই প্ৰায় 1 গিলাচ জোখৰ চেনি লৈছোঁ। চেনি আৰু পানীখিনি আমি ভালদৰে লৰাই মিক্স কৰি ল'ব লাগিব। চেনি আৰু পানীৰ যিটো মিক্স বনাইছিলে সেইটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মোৰ। এয়া মই এটা পাত্ৰত লাড্ডুখিনি থৈ লৈছোঁ। ইয়াৰ পিছত চেনিখিনি প্ৰায় হৈছে নাই আমি হাতেৰে চুই চাব লাগিব। এটা তাঁৰ আকাৰৰ যদি হৈ যায় তেতিয়া আমি বুজিম যে এই চেনিখিনি প্ৰায় হৈ গৈছে চিৰাপখিনি। এই চিৰাপখিনি বেছি ডাঠ নহ'বলৈ আমি কি কৰিছোঁ, টেঙা অকণমান দুটোপালমান দি দিব, যাতে বস্তুটো ধুনীয়াকৈ লাড্ডুখিনিৰ লগত গোলাপ জামুনখিনিৰ লগত মিক্স হৈ যায়। চিৰাপখিনি হৈ যোৱাৰ পিছত মই এটা পাত্ৰত যিহেতু গোলাপ জামুনবিলাক থৈছিলোঁ তাত মই এইবিলাক ঢালি দিছোঁ, যাতে ভালদৰে মিক্স হ'ব পাৰে। অলপ সময় এনেকৈ চামুচেৰে লৰাই অকণমান সময় আপোনালোকে ঢাকি ৰাখিব, যাতে এইখিনি ধুনীয়াকৈ মিক্স হৈ যায়। এই আছোঁ মোৰ গোলাপ জামুন ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰতে এনেকৈ বনাব পাৰে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।